যিকেইগৰাকী বীৰাংগনাই অসমৰ ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰি গৈছে তাৰ ভিতৰত অন্যতম হৈছে বীৰাংগনা সতী সাধনী। আজি 21 এপ্ৰিল তথা 7 বহাগ 1524 চনৰ আজিৰ দিনটোতে প্ৰাণ আহুতি দিছিল চুতীয়া ৰাণী সতী সাধনীয়ে। কি পৰিস্থিতিত চুতীয়া ৰাণী সতী সাধনীয়ে তেওঁ আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল, কিয় তেওঁক বীৰাংগনা বুলি আখ্যা দিয়া হয়, সেই বিষয়ে আজি ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ, আপোনালোকে চাই আছে আমাৰ চেনেল নজনা কাহিনী দ্য আননোন ষ্টৰী। যদি প্ৰথমবাৰ কাৰণে আমাৰ ভিডিঅ' চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। চুতীয়া ৰাণী সতী সাধনীৰ যি প্ৰাণ আহুতি দিয়া ঘটনা, সেই বিষয়ে আমি জানিবলৈ হ'লে উভতি যাব লাগিব 1512 চনলৈ। 1512 চনত আহোম ৰজা চুহুংমুঙে তেওঁ চুতীয়া ৰাজ্যৰ অন্তৰ্গত হাবুঙৰ পাণবাৰী প্ৰদেশত তেওঁ উপস্থিত হৈছিল। পাণবাৰী প্ৰদেশত তেওঁ বাহৰ পাতিছিল আৰু এই খবৰ শুনি চুতীয়া ৰজা ধীৰ নাৰায়ণ তেওঁ বিতুষ্ট হৈছিল, তেওঁ অসন্তুষ্ট হৈছিল। তেওঁ সুযোগৰ সদ্ব্যৱহাৰ কৰিবৰ কাৰণে চেষ্টা চলাই আছিল যাতে আহোম ৰজাক আক্ৰমণ কৰিব পাৰে। এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ, আহোম আৰু চুতীয়াৰ মাজৰ সংঘাত 14 শতিকাৰ মাজভাগৰ পৰা আৰম্ভ হৈছিল। এজন আহোম ৰজা চুতুফাক চুতীয়া ৰজাই নিমন্ত্ৰণ কৰি নিছিল নৌকা বিহাৰ কৰিবৰ কাৰণে চফ্ৰাই নদীত, আৰু উক্ত নদীত নৌকা বিহাৰ কৰি থাকোঁতে চুতুফা নামৰ ৰজাজনক চুতীয়াই হত্যা কৰিছিল আৰু চুতীয়া আহোমৰ মাজত এক দীৰ্ঘকালীন সংঘাতৰ সূচনা হৈছিল। পৰৱৰ্তী আহোম ৰজা তাও খামথিয়ে চেষ্টা চলাইছিল চুতীয়াক বশ কৰিবৰ কাৰণে, তেওঁ সফল হোৱা নাছিল। 1512 চনত যেতিয়া চুহুংমুঙে চুতীয়া প্ৰদেশৰ অন্তৰ্গত পাণবাৰী অঞ্চলত উপস্থিত হোৱাৰ কথা গম পাইছিল, ধীৰ নাৰায়ণ বিতুষ্ট হৈছিল আৰু চুতীয়া ৰাজ্যত উপস্থিত হোৱাৰ পিছত চুহুংমুঙে দিহিং নদীত মাছ ধৰিবৰ কাৰণে কিছুমান আহোম সেনাক প্ৰেৰণ কৰিছিল আৰু এই খবৰ পায়ো ধীৰ নাৰায়ণ বিতুষ্ট হৈছিল, কাৰণ উক্ত সময়ছোৱাত দিহিং নদীখনেই আছিল চুতীয়া আৰু আহোমৰ মাজৰ সীমাৰেখা। দিহিং নদীৰ উত্তৰে চুতীয়া ৰাজ্য, দক্ষিণে আহোম ৰাজ্য। আপোনালোকক জনাব বিচাৰোঁ যে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা আছিল বীৰপাল। 12 শতিকাত চুতীয়া ৰাজ্যখন প্ৰতিষ্ঠা কৰা হৈছিল বুলি জনা যায় আৰু 12 শতিকাৰ পৰা 16 শতিকা পৰ্যন্ত কেইবাজনো চুতীয়া ৰজাই শাসন কৰিছিল। চুতীয়া ৰাজ্যৰ ৰাজধানী শদিয়া আছিল আৰু এই চুতীয়া ৰাজ্যৰে শেষৰজন ৰজা আছিল নীতিপাল, যিগৰাকী সতী সাধনীৰ স্বামী। এতিয়া আমি আপোনালোকক জনাব বিচাৰিছোঁ, চুতীয়া ৰজা ধীৰ নাৰায়ণে যিহেতু চুহুংমুঙক আক্ৰমণ কৰাৰ কাৰণে চেষ্টা চলালে, কোনো সুযোগ তেওঁ লাভ নকৰিলে, চুতীয়া এজন বিষয়া মাণিক চন্দ্ৰ বৰুৱাই নীতিপাল নামৰ এজনক জনালে যে আহোম ৰজা আহি তেওঁ মাছ ধৰিলে আৰু লগতে কিছুমান চুতীয়া মানুহক ধৰি লৈ গৈছিল। এই খবৰ পাই ধীৰ নাৰায়ণ আৰু অসন্তুষ্ট হ'ল। গতিকে ধীৰ নাৰায়ণে প্ৰস্তুতি আৰম্ভ কৰিলে যে কিদৰে আহোম ৰজাক আক্ৰমণ কৰি এশিকনি দিব পৰা যায়। আৰু ইতিমধ্যে আপোনালোকক জনালোঁ যে মাণিক চন্দ্ৰ বৰুৱা নামৰ বিষয়াজনে যিগৰাকী নীতিপালক এই খবৰ জনাইছিলে, সেই নীতিপালেই হ'ল ধীৰ নাৰায়ণৰ জোঁৱাই তথা সতী সাধনীৰ স্বামী। ধীৰ নাৰায়ণে 1513 চনত আহোম ৰাজ্য আক্ৰমণ কৰিবৰ কাৰণে তেওঁ অভিযান আৰম্ভ কৰিলে। তেওঁ আহি দিখৌমুখত উপস্থিত হ'ল। দিখৌমুখত তেওঁ কোট বনালে, পচলা গড় নামে এটা গড় তেওঁ স্থাপন কৰিলে আৰু কিছু চুতীয়া সেনা তেওঁলোকে চেৰুৱাহাটী নামৰ এটা অঞ্চললৈ আগবাঢ়িলে। তাৰ পৰা কিছু সেনা আগবাঢ়িলে চিৰাহাটী নামৰ আন এটা স্থানলৈ, তাতে কোট বনালে। এই চিৰাহাটীয়ে সম্ভৱতঃ মাজুলীৰ বৰ্তমানৰ চিৰিয়াহাটী নামৰ অঞ্চলটো। কিন্তু ধীৰ নাৰায়ণ অহাৰ খবৰ পাই আহোম ৰজা চুহুংমুং মনে মনে নাথাকিল। তেওঁ চাও চুক্ৰিং নামৰ এজনৰ নেতৃত্বত আহোম সেনা প্ৰেৰণ কৰিলে চুতীয়াক বাধা দিবৰ কাৰণে। এখন যুদ্ধ সংঘটিত হ'ল দিখৌমুখত আৰু এই যুদ্ধখনত প্ৰায় 4000 চুতীয়া সেনাক আহোমে হত্যা কৰিলে, 3000 চুতীয়া সেনাক বন্দী কৰিলে। এই বন্দী চুতীয়া সেনাবিলাকক শিৰচ্ছেদ কৰি আহোম ৰজাই মুণ্ডন কৰি তেওঁলোকৰ মালা তেওঁ পৰিধান কৰিলে। দিখৌমুখত হোৱা যুদ্ধত 1513 চনত হোৱা যুদ্ধখনত চুতীয়া সাংঘাতিক ধৰণে পৰাজিত হ'ল আৰু চুতীয়া সেনা উভতি যাবলৈ বাধ্য হ'ল। চুতীয়া ৰজাই এই পৰাজয়ৰ পুতক তুলিবলৈ তেওঁ চেষ্টা চলাই থাকিল। 1520 চনত চুতীয়া ৰজাই পুনৰ আহোম ৰাজ্য আক্ৰমণ কৰিবৰ কাৰণে আহি উপস্থিত হ'ল দিহিংমুখত। এইবাৰ সংঘটিত হ'ল প্ৰথম দিহিংমুখৰ যুদ্ধ। এই যুদ্ধখনত চুতীয়া ৰজাই আহোম ৰজাক পৰাজিত কৰিলে
আৰু চুতীয়া ৰজাৰ পৰা পূৰ্বতে দিখৌমুখৰ যুদ্ধৰ সময়ত আহোম ৰজাই যিসমূহ অঞ্চল দখল কৰি লৈছিল সেইসমূহ পুনৰ উদ্ধাৰ কৰিলে। এজন আহোম সেনাপতিক চুতীয়া সেনাই হত্যা কৰিলে আৰু চুতীয়া সেনাৰ পৰাক্ৰমত এইবাৰ আহোম বিধ্বস্ত হোৱা দেখিবলৈ পোৱা গৈছিল। 1522 চনত চুতীয়া ৰজা ধীৰ নাৰায়ণে তেওঁ ৰাজ্যৰ শাসনভাৰ গতাই দিলে নীতিপালক, যিগৰাকী নীতিপালে 1512 চনত ধীৰ নাৰায়ণৰ জীয়ৰী সতী সাধনীক বিয়া কৰাইছিল। এই নীতিপাল ৰজা হোৱাৰ লগে লগে চুতীয়া ৰাজ্যত প্ৰতিবাদ আৰম্ভ হ'ল, কাৰণ চুতীয়া ৰাজ্যৰ সিংহাসনৰ দাবীদাৰ কেইবাজনো কোঁৱৰ আছিল। তাৰ ভিতৰত অন্যতম আছিল ধীৰ নাৰায়ণৰ ভায়েক পুৰধ্বজ পাল। তেওঁ বিদ্ৰোহ কৰিলে, নীতিপালক হত্যাৰ কাৰণে ষড়যন্ত্ৰ চলালে, তথাপিও নীতিপালক পৰাজিত কৰিব নোৱাৰিলে। নীতিপালে সেই ষড়যন্ত্ৰ ধৰা পেলালে। নীতিপালে শাসন ক্ষমতা দখল কৰি তেওঁ অনুচৰ কিছুমানক ৰাজ্যৰ শাসনৰ দায়িত্ব দিলে, বিভিন্ন পদবীত নিয়োজিত কৰিলে, প্ৰজাক নানান ধৰণে অত্যাচাৰ কৰিলে। গতিকে প্ৰজাই তেওঁক নাম দিছিলে অনীতিপাল, অৰ্থাৎ নীতিপালক অনীতিপাল নামে তেওঁলোকে নামাকৰণ কৰিলে। চুতীয়া ৰাজ্যৰ ভিতৰত তীব্ৰভাৱে অসন্তুষ্টি সৃষ্টি হ'ল নীতিপালৰ শাসনক কেন্দ্ৰ কৰি। এক প্ৰকাৰ চুতীয়া ৰাজ্যৰ ভিতৰত অস্থিৰ অৱস্থা এটা সৃষ্টি হৈছিল। 1522 চনত যেতিয়া চুতীয়া ৰাজ্যৰ অভ্যন্তৰত এই অসন্তুষ্টি বা যি এক ৰাজনৈতিক অস্থিৰতা সৃষ্টি হৈছিল, তাৰ উমান লাভ কৰি আহোম স্বৰ্গদেউ চুহুংমুঙে চুতীয়া ৰাজ্য আক্ৰমণ কৰিবৰ কাৰণে তেওঁ মন মেলিলে আৰু পোনপ্ৰথমেই দিহিংমুখত থকা চুতীয়াৰ যি কোঠ আছিলে সেয়া আক্ৰমণ কৰিলে, চুতীয়াক পৰাজিত কৰিলে আৰু দিহিংমুখ আহোম ৰজাই দখল কৰিলে। ইয়াৰ লগে লগে দিহিংমুখত থকা চুতীয়া সেনা উভতি গ'ল। তেওঁলোকে গৈ ডিব্ৰুমুখত উপস্থিত হ'ল, অৰ্থাৎ ডিব্ৰুগড়ত উপস্থিত হ'ল। তাতে তেওঁলোকে এবাৰ কোঠ নিৰ্মাণ কৰিলে। 1523 চনৰ কাতি মাহত আহোম ৰজা চুহুংমুঙে ডিব্ৰুমুখত থকা চুতীয়া কোঠ আক্ৰমণ কৰিলে আৰু চুতীয়া সেনাক সাংঘাতিক ধৰণে পৰাজিত কৰিলে। আনহাতে চুতীয়া ৰজা নীতিপালে তেওঁ শদিয়াৰ পৰা আহি চাবুৱাত উপস্থিত হৈছিলে যাতে আহোম ৰজাক পৰাভূত কৰিব পাৰে, কিন্তু চুতীয়া ৰজাই আহোমক বাধা প্ৰদান কৰিব নোৱাৰিলে। ডিব্ৰুমুখৰ যুদ্ধত চুতীয়া সাংঘাতিক ধৰণে পৰাজিত হ'ল, চুতীয়াক বিধ্বস্ত কৰা হ'ল। ইয়াৰ লগে লগে নীতিপাল পিছুৱাই গ'ল আৰু নীতিপালে আহোম ৰজা চুহুংমুঙলৈ সন্ধি প্ৰস্তাৱ আগবঢ়ালে। চুহুংমুঙলৈ আগবঢ়োৱা সন্ধি প্ৰস্তাৱত নীতিপালে তেওঁ আহোম ৰজাক সোণোৱালী মেখেলা, সোণৰ কেৰু আৰু বিভিন্ন সম্পদ প্ৰদান কৰিব বুলি তেওঁ জনালে। কিন্তু আহোম ৰজা চুহুংমুঙৰ দাবী আছিল যে চুতীয়াৰ যি ৰাজ সম্পদ আছে, সোণৰ আৰু ৰূপৰ মেকুৰী আছে, সেয়া তেওঁক প্ৰদান কৰিব লাগে, 10টা দঁতাল হাতী দিব লাগে, এজনী চুতীয়া ছোৱালীক দিব লাগে। চুতীয়া ৰজা নীতিপালে সেই দাবী মানি লোৱা নাছিলে। অৱশ্যে তেওঁ আন কেতবোৰ উপহাৰ আহোম ৰজা চুহুংমুঙলৈ প্ৰেৰণ কৰিলে, লগত এখন কটাৰী প্ৰেৰণ কৰিছিলে। চুহুংমুঙে ৰাজ সম্পদ লাভ নকৰি উদান্বিত হ'ল আৰু কটাৰীখন প্ৰেৰণ কৰাৰ কাৰণে তেওঁ তীব্ৰ বিতুষ্ট হ'ল। সেইকাৰণে তেওঁ সিদ্ধান্ত ল'লে চুতীয়া ৰাজ্য আক্ৰমণ কৰিব। 1524 চনৰ বহাগ বিহুৰ দিনা আহোম ৰজা চুহুংমুঙে হাচেনমুং বুঢ়াগোহাঁই, কিনলুং বৰগোহাঁই নামৰ দুজন সেনাপতিক লগত লৈ উপস্থিত হ'ল শদিয়াত। শদিয়াত উপস্থিত হৈ চুতীয়া ৰজা নীতিপালক পৰাজিত কৰিলে। নীতিপালে শদিয়াৰ পৰা পলাই গৈ চন্দনগিৰি পাহাৰত বাহৰ পাতিলে, তাত তেওঁ উপস্থিত হ'ল। তেওঁ আহোম ৰজাক যে পৰাজিত কৰিব নোৱাৰে সেই কথা তেওঁ বুজি উঠিছিল। চুতীয়া ৰজা নীতিপালে লগত সাধনীকো আহোম ৰজা চুহুংমুঙে নীতিপাল আৰু সাধনীক বিচাৰি উলিয়াব পৰা নাছিল। সেয়েহে চন্দনগিৰি পাহাৰটো তিনিফালৰ পৰা ঘেৰি ধৰিছিল। চুতীয়া ৰাণী সাধনী আৰু লগত আন কেতবোৰ চুতীয়া সেনাক লৈ, কুঁৱৰীক লগত লৈ তেওঁ পাহাৰৰ ওপৰৰ পৰা আহোম সেনাৰ ওপৰত শিল পেলাই দিছিল। বহু আহোম সেনাৰ মৃত্যু ঘটিছিল। চুতীয়া ৰাণীৰ সন্ধান উলিয়াব নোৱাৰি, চুতীয়া ৰজাৰ সন্ধান উলিয়াব নোৱাৰি আহোম বিষয়াসকলে, আহোম সেনাপতিসকলে গছত উঠি ঢোল বজাবলৈ নিৰ্দেশ দিলে আৰু এইদৰে কিছু আহোম সেনাই গছত উঠি ঢোল বজালে। ঢোলৰ মাত শুনি ৰাণী সাধনী ওলাই আহিল আৰু সাধনীক আহোমে হত্যা কৰিবৰ কাৰণে চেষ্টা চলালে। কিন্তু সতী সাধনীয়ে চন্দনগিৰি পাহাৰৰ ওপৰৰ পৰা জঁপিয়াই তেওঁ প্ৰাণ আহুতি দিলে, তেওঁ আত্মহত্যা কৰিলে। তেওঁ আহোমৰ ওচৰত আত্মসমৰ্পণ কৰিব বিচৰা নাছিলে। তেওঁ চুতীয়া ৰাণী হিচাপে নিজৰ যি শৌৰ্য বীৰ্য আছে
নিজৰ যি অদম্য সাহস আছে সেই অদম্য সাহসেৰে যুঁজিলে কিন্তু আহোমৰ ওচৰত তেওঁ আত্মসমৰ্পণ কৰাৰ পৰিৱৰ্তে আত্মহত্যাৰে তেওঁ আত্মাহুতি দি নিজৰ তেওঁ বীৰত্ব তেওঁ প্ৰমাণ কৰিব চুতীয়া ৰজা নীতিপালক আহোমে হত্যা কৰিলে আৰু আন কেতবোৰ চুতীয়া যি বিষয়া আছিলে তেওঁলোককো হত্যা কৰা হ'ল আৰু এই হত্যা কৰা চুতীয়া ৰজা তথা বিষয়াসকলক অদেহ আনি তেওঁলোকক শিৰচ্ছেদ কৰি আনি চৰাইদেউত পুতি থোৱা হৈছিল সতী সাধনীয়ে নিজৰ ৰাজ্যখনৰ ৰক্ষাৰ কাৰণে যি চেষ্টা চলাইছিল সি সঁচাকৈয়ে অভূতপূৰ্ব আহোমৰ নিচিনা পৰাক্ৰমী শত্ৰুৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পৰিৱৰ্তে তেওঁ প্ৰাণ আহুতি দি প্ৰমাণ কৰি দেখুৱালে যে অসমীয়া নাৰীয়ে অসমৰ নাৰীয়ে অতীজৰে পৰাই কাৰো ওচৰত শিৰ নত নকৰে এয়াই হৈছে বীৰাংগনা সতী সাধনীৰ বীৰত্বৰ কাহিনী 1524 চনৰ 21 এপ্ৰিল অৰ্থাৎ আজিৰ দিনটো 7 বহাগৰ দিনটোত চুতীয়া ৰাণী সতী সাধনীৰ মৃত্যুবৰণ অৱশ্যে কিছু বুৰঞ্জীবিদৰ মতে যাত্ৰীৰে আক্ৰমণ কৰাৰ ফলত মৃত্যু হৈছিল অৱশ্যে এই বিষয়ে বুৰঞ্জীবিদসকলৰ মাজত মতানৈক্য থকা দেখিবলৈ পোৱা যায় যিয়ে নহওক কিয় বহু বুৰঞ্জীবিদে উল্লেখ কৰিছে যে সতী সাধনীয়ে চন্দনগিৰি পাহাৰৰ ওপৰৰ পৰা কুবেৰ প্ৰদত্ত যি সম্পদ আছে চুতীয়াৰ সেই সম্পদ বুকুত বান্ধি লৈ তেওঁ প্ৰাণত্যাগ কৰিছিল আত্মাহুতি তেওঁ দিছিল ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টৰ যোগেদি জনাব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰিবলৈ নাপাহৰিব